ৰ'ব এইটো ভিডিঅ' চাই কিছুমান হেটাৰ্ছ বা কিছুমান ল'ৰা ছোৱালীয়ে কমেণ্ট কৰিব তোমাৰ মোবাইল বেয়া হৈছে, তুমি ভিডিঅ' বনা নাই, তুমি ভিডিঅ' বনায়ো কি কৰিছা। চ' সেইবোৰ কাৰণে তোমালোকৰ কাৰণে এইটো ভিডিঅ' নহয়। এইটো ভিডিঅ' যিবোৰে মোক ভাল পায়, যিবোৰে মোৰ ভিডিঅ' চাই ভাল পায়, তেখেতৰ কাৰণে এইটো ভিডিঅ', তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' বনোৱা হৈছে। তোমালোকৰ কাৰণে নহয় বা আপোনালোকৰ কাৰণে নহয়। প্লিজ এইটো ভিডিঅ' আপোনালোকে নোচোৱাই ভাল। হেটাৰ্ছ আছে মোৰ, এইটো ভিডিঅ' নোচোৱাই ভাল। যিমানখিনি মৰম মোক ৰাইজে দিয়ে বা যিমানখিনি মৰম মোৰ ফ্ৰেণ্ডবোৰে দিয়ে, মই তেখেতৰ কাৰণে এইটো ভিডিঅ' বনাইছোঁ। তো আপোনালোকে প্লিজ এইটো ভিডিঅ'ৰ পৰা দূৰত থকাও ভাল, আগতে কৈ দিছোঁ। তো সেই গাইজ, আপোনালোকক কৈছিলোঁ যে মই আপোনালোকক জনাম মই ইমান দিন আজি 4 মাহ কিয় ভিডিঅ' দিব পৰা নাছিলোঁ। সেইকাৰণে আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো প্লিজ লাষ্টলৈকে চাওক, স্কিপ নকৰিব। আপোনালোকে অকণমান সৰু মৰু ভিডিঅ' হ'ব, বেছি ডাঙৰ নহয়। কিয় কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ, কি অসুবিধা আছিল, কি হৈ আছিল। আৰু মই ইউটিউব চেনেল খোলা 6 মাহে হৈছিল। 6 মাহৰ ভিতৰত 2 মাহ ভিডিঅ' দিছিলোঁ, 4 মাহ ভিডিঅ' দিব পৰা নাছিলোঁ। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই লওক, কিয় কাৰণে মই দিব পৰা নাছিলোঁ। প্ৰথম কথাটো হ'ল কি অসুবিধা হৈ আছিলনো, মোৰ কি প্ৰব্লেম হৈ আছিল, আপোনালোকে সকলোবোৰ এই ভিডিঅ'টোত পাব। তো হেল্ল' নমস্কাৰ গাইজ, মানে মোৰ অসমবাসী ৰাইজ, মই দিয়ান আৰু আপোনালোকে আছে অসম দিয়ান ইউটিউব চেনেল। তো বলক ভিডিঅ'টো আজিলৈ আৰম্ভ কৰক। আপোনালোকক ধন্যবাদ দিব লাগিব। প্ৰথম কথাটো হ'ল কি মই ইউটিউব খোলা 6 মাহ হৈছিল। 6 মাহৰ ভিতৰত 2 মাহত আপোনালোকে 6 মাহ হৈছিল, 4 মাহ মই এতিয়া বৰ্তমান দিব পৰা নাই। তাৰ 2 মাহ আগতেই মই ভিডিঅ' এৰিছিলোঁ। টোটেল মোৰ একাউণ্টত 17টা ভিডিঅ' আছিলে, আৰু 17টাৰ ভিতৰত আপোনালোকে ইমান মৰম দিছিলে। প্ৰথম কথাটো হ'ল কি 950টা 1000 হ'বলৈ বাকী আছিল বাৰু। 950টা ছাবস্ক্ৰাইবাৰ 2 মাহৰ ভিতৰত আপোনালোকে কৰি দিলে। ইমান সহজ কথা নাছিলে। যে আপোনালোকে মোক সদায় দিয়ে থাকে, সেইটো আশা কৰি বস্তু দেখাম বুলি আশা ৰাখিছোঁ। যিহেতু আপোনালোকে ইমান দিন ইমান মৰম কৰিছিলে মোক, আৰু আশা ৰাখিছোঁ আগলৈও তেনেকৈ মৰম কৰি ৰাখক। যিহেতু আকৌ আপোনালোকক নজনা কথা কিছুমান, নেদেখা ঠাই কিছুমান দেখাম। আপোনালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই, প্লিজ গৈ চাই লওক। আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কিমান ভাল পায় এবাৰ কমেণ্ট কৰি দিব। চ' আপোনালোকক কৈ থওঁ যে কিয় কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। প্ৰথম কথা আছিলে এইটো মোবাইল, যিটো মোবাইলেৰে মই এই 17টা ভিডিঅ' শ্বুট কৰিছিলোঁ। ভিডিঅ'কেইটা শ্বুট কৰিছিলোঁ এইটো মোবাইলেৰে, আৰু এইটো মোবাইল কিনা মোৰ আজি 5 বছৰ মানৰ ওপৰত হৈছিল। যিবোৰ ভিডিঅ' 17টা আগতে দেখিছিলে, সেই ভিডিঅ'টো এই মোবাইলটোৱে শ্বুট কৰা আছিলে, আৰু এই মোবাইলটো 5 বছৰ হৈছিল। ইয়াৰ ডিছপ্লেখন আপোনালোকে চাব পাৰে, ডিছপ্লেখন পূৰা ভাগা। আপোনালোক বেক কেমেৰা দি মই ডিছপ্লেখন দেখাই দিছোঁ। তো মোৰ আছিলে এইটো মোবাইল, যিহেতু এইটো মই 5 বছৰ চলাইছিলোঁ, আৰু এইটো মোবাইল আছিল। এইটো মোবাইলত প্ৰথম কথাটো হ'ল কি মোৰ বেকফালে আপোনালোকে কেমেৰাটো চাব পাৰে, বেকফালে কেমেৰাটো বহুত লেতেৰা হৈ গৈছিল। ইয়াত বাৰে বাৰে ধূলিবোৰ সোমাই গৈছিল, আৰু ধূলিৰ বাবে এই কেমেৰাটো বেয়া হৈ পৰিছিল। এই মোবাইলটো মই 5 বছৰ চলোৱা মোবাইল। প্ৰথম কথা হ'ল ইয়াৰ স্ক্ৰীন মই ডিছপ্লে 4বাৰমান চেঞ্জ কৰাৰ পিছত ভাবিলোঁ যে এই মোবাইলটো আৰু ঠিক নকৰোঁ। যিহেতু 4 বা 5 বাৰ কৰা হৈ গ'ল, বেটাৰী লাষ্টিং ইমান নকৰে। এইটো অৱস্থাই চাওক, মই বহুতবাৰ পৰিছিল মোবাইলটো হাতৰ পৰা বহুতবাৰ পৰিছিল, আৰু এইটো মোবাইলটো এই অৱস্থা হৈ পৰিল। পূৰা ছাইডফালে পূৰা ভাঙা, এইফালে ভাঙা, এই অৱস্থা এই মোবাইলটোৰ। আৰু এইকাৰণে ভাবিছিলোঁ যে এই মোবাইলটো ঠিক নকৰোঁ, মই নিজে অকণমান ইনকাম কৰি পইচা ছেভিং কৰি মোবাইল এটা ল'ম। সেইকাৰণে মই আপোনালোকৰ মাজলৈ ইমান দিন ভিডিঅ' দিব পৰা নাছিলোঁ। এই মোবাইলটোৰ ডিছপ্লেখন চাব পাৰে আপোনালোকে, বহুত ভাঙা এইবোৰ পূৰা ভাঙা, চাব পাৰে, পূৰা ভাঙা হয়। সেইকাৰণে আপোনালোকক মাজত এই মোবাইলটোৰে আপোনালোকক সকলো দিছিলোঁ। এতিয়া বৰ্তমান মোবাইল চুইচ অফ, ডিছপ্লে আকৌ গ'ল, ডিছপ্লে আকৌ গুচি গ'ল। এইটো মোবাইলৰ ডিছপ্লে আকৌ চেঞ্জ কৰিবলৈ আপোনাৰ 2000 টকা লাগে, আৰু মই ভাবিছিলোঁ যে 2000 টকাত ঠিক কৰি এইটো কোনো লাভ নাই। কাৰণ যিহেতু বেটাৰী কোৱালিটিটো ঠিক নহয়, কেমেৰা কোৱালিটিটো ইমান ভাল নহয়, আৰু নতুন এটা মোবাইল ছেভিং কৰি পেলাই কিনিবলৈ চেষ্টা কৰিলোঁ। আৰু সেইকাৰণে ছেভিং কৰোঁতে 4 মাহ ওপৰত পাৰ হৈ গৈছিল। মই ভাবিছিলোঁ যে চাগে মই ইউটিউব কৰিবলৈ আৰু নোৱাৰিম। আৰু আপোনালোকে আশীৰ্বাদ দিব। তো ফাৰ্ষ্ট অফ অল এইটো মোবাইল আছিল, সেইটো মোবাইল যিটো মোবাইল ডিছপ্লে 4বাৰমান চেঞ্জ কৰা হ'ল। ইয়াৰ বেটাৰী কোৱালিটিটো ইমান ভাল নহয়। ছেকেণ্ড কথা হ'ল ইয়াৰ কেমেৰাটো বহুত লেতেৰা, আৰু এইফালে চাইড আপোনালোকে পূৰা ভঙা পাব। মই 5 বছৰমান এইটো মোবাইলে চলাইছোঁ। যিহেতু নতুন মোবাইল লোৱাৰ যিহেতু আইফোন এইবোৰ লোৱাৰ অকাদেই নাই, তো সেইকাৰণে মই এইটো মোবাইলে চলাই আছিলোঁ, কোনোমতে এডজাষ্ট কৰি আছিলোঁ। মোক মৰম কৰক। আপোনালোকক কৈ থওঁ যে মই চেষ্টা কৰিম আপোনালোকক যিমানখিনি পাৰোঁ এণ্টাৰটেইনমেণ্ট কৰিবলৈ, যিমানখিনি পাৰোঁ চেষ্টা কৰিম ভাল ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ দিবলৈ। কিছুমান জানা কথা
কিছুমান শিকা কথা কিছুমান নেদেখা কথা আপোনালোকক দেখাম বুলি চেষ্টা কৰিলোঁ। তো ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ। বহুত সৰু ভিডিঅ' আছিলে, আপোনালোকে মৰম দি যাওক। আপোনালোকৰ মাজলৈ বহুত ধুনীয়া একোটা ভিডিঅ' লৈ আহিম, আশা ৰাখিছোঁ। আপোনালোকে সেই আগৰ দৰে যিদৰে প্ৰেম কৰিছিলে দুমাহ যিদৰে আপোনালোকে আগৰ দৰে প্ৰেম কৰিছিলে, সেইটো প্ৰেম যেন এতিয়াও কৰি থাকে, সেইটো আশা কৰি আপোনালোকে প্লিজ এটা কমেণ্ট কৰি দিব যে কোনে কোনে মোৰ ভিডিঅ'বোৰ চাইছে বা ক'ৰ পৰা চাইছে, আপোনালোকে প্লিজ কমেণ্ট কৰি দিব। ত' ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি আগলৈ মোৰ ভিডিঅ' আপোনালোকে চাবলৈ বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিয়ক, আৰু যদি আপোনালোকে ফেচবুকত চাইছে তেনেহ'লে ফ'ল' কৰি দিয়ক। তো ব'লক আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই।